মোৰ নাম পৰী। মই ক্লাছ 10ত পঢ়ি আছিলোঁ। মোৰ পঢ়াৰ বাবে মা দেউতাই বহুত কষ্ট কৰিছিল আৰু মোক টিউচন লগাই দিছিল যাতে মই ভালদৰে পঢ়িব পাৰোঁ। আমাৰ গাঁৱৰে নন্দ ছাৰৰ ওচৰত মোক টিউচন দিছিল। মই সদায় টিউচন কৰিবলৈ যাওঁ। নন্দ ছাৰ এখন হাইস্কুলৰ মাষ্টৰ আছিল। ছাৰে মোক ভালদৰে পঢ়াইছিল। ময়ো ভালদৰে পঢ়াত মন দি পঢ়িছিলোঁ। মোৰ টিউচন 4ৰ পৰা 5 বজালৈ হয়। এনেকৈ বহুদিন গ'ল। আন এদিনৰ কথা, আমাৰ পৰীক্ষা পাবৰ বাবে 3 মাহমান আছিল। তেতিয়া মোক মা দেউতাই আৰু ভালদৰে পঢ়িব কৈছিল। কাৰণ ঘৰৰ একমাত্ৰ এজনী ছোৱালীৰ বাবে পঢ়াৰ বাবে বহুত আশা কৰি পঢ়িব দিছিল আৰু কৈছিল, তুমি আমাৰ নাম ৰাখিব লাগিব। আৰু কৈছিল, যদি তুমি আমাৰ নাম ৰাখিব নোৱাৰা, তোমাৰ এইখন ঘৰত আৰু কোনো কাম নাই বুলি ভাবি ল'বা। তেতিয়া মই মা দেউতাক কথা দিছিলোঁ যে মই তোমালোকৰ নাম ৰাখিম চাবা। কিন্তু মইহে জানো মই কিমান পঢ়িব পাৰোঁ। হ'লেও বহু কষ্ট কৰি আছোঁ মা দেউতাৰ নাম ৰাখিবৰ বাবে। সেয়ে সকলো কথা পাহৰি পঢ়াৰ বাবে বহু কষ্ট কৰি আছোঁ। এনেকৈ প্ৰায় 2 মাহমান পাৰ হ'ল। মাজত মাথো এমাহ বাকী আছিল। তেতিয়া মা দেউতাই মোক যি লাগে তাকেই দিছিল আৰু কয়, ভালদৰে পঢ়িবা মাজনী, তোমাৰ ওপৰতেই সকলো। এদিন মই ভাবিলোঁ, মোৰ বাবে মা দেউতা ইমান কষ্ট কৰিছে আৰু মই জানো এইটো কাম কৰি দিব নোৱাৰিমনে? যেনেকৈ হ'লেও মই মা আৰু দেউতাৰ নাম ৰাখিবই লাগিব। আনদিনাৰ কথা, সদায় যোৱাৰ দৰে মই টিউচন গৈ থাকোঁতে মোৰ লগৰ এজনে লগ পালে আৰু সি সুধিলে, পৰী তোমাৰ পঢ়া কেনে চলিছে? মই মানৱক ক'লোঁ, নাই মোৰ পঢ়া বৰ ভাল নহয়। পিছে তোমাৰ কি? মোৰ লগৰজনৰ নাম আছিল মানৱ। সি ক'লে, নাই মোৰ ভাল নহয়। কি হ'ব জানো? এইবাৰ দেউতাই কৈয়ে দিছে বোলে যদি মই পাছ কৰিব নোৱাৰোঁ ঘৰত থাকিব নিদিয়ে। পৰী, মোৰো একেই দশাহে। মানৱ, কিবা এটা কৰিব লাগিব, নহ'লে উপায় নাই। পৰী, বাৰু মানৱ মই যাওঁ, মোৰ দেৰি হ'ব। এই বুলি কৈ মই গুচি আহিলোঁ। আহি ছাৰৰ ঘৰ পালোহি। সেইদিনা ছাৰ ঘৰত নাছিল, ক'ৰবাত গৈছিল, আহি পোৱা নাছিল আৰু ছাৰৰ ঘৰত কোনো নাছিল। মই ছাৰৰ ঘৰৰ বাহিৰত বহি আছিলোঁ। তাৰ অলপ পাছত নন্দ ছাৰ আহিল। তেতিয়া প্ৰায় 5 বাজিছিল আৰু ছাৰে মোক তাতে বহি থকা দেখি ক'লে, পৰী তুমি ইয়াতে বহি আছা, ঘৰলৈ গুচি নগ'লা কিয়? তেতিয়া মই ক'লোঁ, ছাৰ মই পঢ়িম বুলি আহিছোঁ আৰু মই নাজানো আপুনি বা ক'লৈ গৈছে, সেইবাবে মই আহিব বুলি ইয়াতে বহি আছোঁ। তেতিয়া ছাৰে অলপ সময় মনে মনে থাকি তাৰ পাছত ক'লে, তোমাৰ এতিয়া দেৰি হ'ব নহয়। তেতিয়া মই ক'লোঁ, কি কৰিব এতিয়া ছাৰ? বাৰু ৰ'বা, মই কিবা এটা কৰিম বাৰু, তুমি ভিতৰলৈ আহা। আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু মোক বহিবলৈ দি ছাৰে মোবাইলটো উলিয়াই দেউতাক ফোন কৰি ক'লে, পৰী মোৰ ঘৰতে আছে। মোৰ আজি অলপ দেৰি হ'ল, কিবা কাম এটা আছিল সেইবাবে দেৰি হ'ল। চিন্তা কৰিব নালাগে, মই তাইক থৈ আহিম। তেতিয়া দেউতাই ক'লে, হ'ব ঠিক আছে। এনেকৈ ছাৰে ফোন ৰাখি মোক ক'লে, তুমি পঢ়া আৰম্ভ কৰা, মই চাহ বনাই আনো বুলি কৈ ছাৰ পাকঘৰত সোমাল। মই পঢ়াৰ টেবুলত কিতাপ উলিয়াই চাই থাকোঁতে ছাৰ আহিল আৰু ক'লে, পৰী তুমি অলপ পাৰিছানে? পৰী, নাই ছাৰ পৰা নাই, অলপমান পাৰিছোঁ। নন্দ, তেনেহ'লে কি হ'ব? তোমাৰ দেউতাৰ কথা জানা নহয়? পৰী, কি কৰিম ছাৰ, মোৰ কোনো উপায় নাই ছাৰ। এতিয়া ছাৰে ক'লে, এটা কাম কৰিব পৰা যাব, কিন্তু তুমি মোক তাৰ সলনি কিবা এটা দিব লাগিব। কথাতে কয় নহয়, কিবা এটা পাবলৈ হ'লে কিবা দিব লাগে বুলি। তেতিয়া মই ক'লোঁ, হ'ব ছাৰ, তাৰ বাবে সকলো দিবলৈ ৰাজি আছোঁ। নন্দ, ভালদৰে ভাবি লোৱা, পিছত মোক বেয়া নাপাবা। পৰী, হ'ব ছাৰ, আপুনি চিন্তা কৰিব নালাগে। এনেকৈ 20 মিনিটমান পিছত ছাৰে মোক ক'লে, তুমি কথাটো সোধাই নাই মই কিয় এনেদৰে ক'লোঁ? পৰী, হয়তো, কিয় বা ক'লে আপুনি? নন্দ, তেনেহ'লে শুনা, তোমাক পৰীক্ষাত পাছ কৰিবহে লাগে। পৰী, হয় ছাৰ, তাৰ বাবে মই কি কৰিব লাগিব? নন্দ, তোমাক মই পাছ কৰাই দিম, তুমি মোক কি দিবা পৰী? পৰী, কি দিব লাগিব ছাৰ?
তেতিয়া ছাৰে ক'লে মোক এনে এটা বস্তু দিয়া যাতে মই সুখী হওঁ। ইয়াৰ পিছৰ খণ্ড পাব